তো হে গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল সৌৰভ কলিতা। তো গাইছ আজি এটা নতুন স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো জয় জুবিন দা বুলি কৈ ষ্টাৰ্ট কৰিছোঁ, কাৰণ আপোনালোকে জানে মই আগত যোৱা ভিডিঅ'টোত গম পাইছে জুবিন দা দেহাৱসান ঘটিছে। তো সেইকাৰণে আজি ভিডিঅ'টো বনাইছোঁ। আজি ভিডিঅ'টো বনোৱাৰ কাৰণ এটাই যে জুবিন দাৰ মৃত্যু আকস্মিক মৃত্যু নাছিল, জুবিন দাৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড আছিল। তো তাৰ ওপৰত আজি কথা পাতিম। তো মোৰ লগত আছে যুৱৰাজ। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যুৱৰাজে প্ৰথমতে ক'ব, তাৰপিছত মই ক'ম। আজি আমি দুখেৰে ক'ব লগা হৈছে যে আমাৰ জুবিন দা অসমৰ সকলোবোৰ মানুহে সংগীত বা আন মাধ্যমেৰে জৰিয়তে কিবা নহয় কিবা আমাক দি থৈ গৈছে। আমি আৱেগিক আৰু দুখ মনেৰে ক'ব খুজিছোঁ যে জুবিন দাৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড বুলি অসমবাসীয়ে বুজি উঠিছে। কিন্তু ক'বলৈ লাজ লাগিছে, কিছুমান সংবাদ মাধ্যমে দাদাৰ হত্যাকাণ্ড কৰা মানুহসকলক ধোৱা তুলসীৰ পাত সজাব বিচাৰিছে। আমি নতুন প্ৰজন্মইচোন সংবাদ মাধ্যমৰ ওপৰত ভৰসা নোহোৱা হ'ব। তো তাৰ মাজতে মই এটা কথা কওঁ। তো আমাৰ যিমান ছ'চিয়েল মিডিয়া হওক বা ছেটেলাইট চেনেল হওক বা ইউটিউব জগতখনেই হওক, তো তাৰ মাজত তাৰ জৰিয়তে তো জনাব পাৰি যে জুবিন দাৰ হত্যাকাণ্ড পৰিকল্পিত হত্যাকাণ্ড আছিল। তো এইটো কিছু পৰিমাণে জনাইছে, কিন্তু সেনেকুৱা ধৰণে জনালে নহ'ব। তাতকৈ বিকল্প ব্যৱস্থা আছে বা বিকল্প মানুহ আছে, মানুহক লগ ধৰি হেৰি কৰিব পাৰি। তো সেইকাৰণে ভিডিঅ'টো বনোৱাৰ কাৰণ এইটোৱেই যে জুবিন দাক যোনে হত্যা কৰিছে সেই দোষীক যাতে আমি শাস্তি দিব পাৰোঁ। তো কিন্তু ক'বলৈ লাজ লাগিছে, কিছুমান সংবাদ মাধ্যমে দাদাক হত্যা কৰা মানুহবিলাকক ধোৱা তুলসীৰ পাত সজাব বিচাৰিছে। তো সেইটোৱে এবাৰ ভাবি চাব লগা কথা যে প্ৰথমতে আমাৰ নলবৰীয়াখন মানে নলবৰীয়া বুলি ইংলিছত ক'ব পাৰোঁ, নলবাৰী ইউটিউবৰ ঘৰ বুলি কোৱা হয়, ঘৰে ঘৰে ইউটিউবাৰ। কিন্তু এই নলবাৰীৰ মানুহে বা ইউটিউবাৰসকলে কিয় ঘটনাটো উলিয়াব পৰা নাই? তো আজি 10-11 ঘণ্টাৰ আগতে অনুপম চক্ৰৱৰ্তীয়ে এটা পোষ্ট দিছে। শ্যামকানু মহন্ত নহয়, শেখৰজ্যোতি গোস্বামীৰ লগত এটা বাৰ্তালাপ মানে মেছেজৰ স্ক্ৰীণশ্বট দিছে। তো সেই স্ক্ৰীণশ্বটৰ ওপৰত ভৰসা কৰি তাত স্পষ্টভাৱে লিপিবদ্ধ কৰা আছে যে জুবিন দাৰ হত্যাকাণ্ডটো পৰিকল্পিত হত্যাকাণ্ড আছিল। তো সেই হত্যাকাণ্ডটো কিয় হ'বলৈ পাৰে? তো সেইটো ক্ষেত্ৰতে শেখৰজ্যোতি মহন্ত আজি তো বাৰ্তালাপ যিটো চক্ৰবাণী পৰাশৰৰ বাৰ্তালাপ, তাতো কথাখিনি স্পষ্টীকৰণ কৰিছে। কিন্তু তাত স্পষ্টীকৰণ দিব ইমান স্বতঃস্ফূৰ্তভাৱে ক'ব পৰা নাই। কিন্তু মেছেজৰ স্ক্ৰীণশ্বটত কিবা এটা আছিল বা আজি মুখত কিবা এটা আছে। তো বাকীখিনি কওক। আমি প্ৰায় ইউটিউব চেনেলসমূহ চালোঁ, কিন্তু জুবিনৰ হত্যাকাৰীসকলৰ বিষয়ে ভাইৰেল হোৱা স্ক্ৰীণশ্বটৰ ওপৰত ডাঙৰ ইউটিউবাৰসকলে কোনো ধৰণৰ মাত মাতিবৰ কাৰণে সাহস কৰা নাই, কেৱল দুখ প্ৰকাশ কৰিছে। দুখ প্ৰকাশ কৰিলে জানো দাদাৰ হত্যাকাণ্ডৰ পোহৰলৈ আহিব জানো? আমি অনুৰোধ কৰিছোঁ, ভৰিত ধৰিছোঁ আপোনালোকক, ইউটিউব বা অন্য মাধ্যমৰ জৰিয়তে দাদাৰ ভিডিঅ' বনাওক আৰু দাদাৰ হত্যাকাৰীৰ বিষয়ে মাত মাতক। তেতিয়াহে আমাৰ দাদাই আত্মাৰ সদ্গতি লাভ কৰিব। দাদা আমাৰ মাজত সদায় আছে, সদায় থাকিব। তো দাদাৰ আদৰ্শ লৈ আমি জীয়াই থাকিম। তো দাদাই যিখিনি আমাক দি থৈ গৈছে, 52টা বছৰত 40,000 গান আমাক উপহাৰ হিচাপে দি থৈ গৈছে। তো সেই গান কৰে আমাৰ জুবিন দাক আমাৰ মাজত জীয়াই ৰাখিব লাগিব। তো ভিডিঅ'টো আমি বনোৱাৰ কাৰণটো আপোনালোকে নিশ্চয় গম পালে। তো দোষীক যাতে উচিত শাস্তি দিব পাৰোঁ, বা যদি প্ৰশাসনে শাস্তি দিব নোৱাৰে আমাৰ জনসাধাৰণৰ ওচৰত গদাই দিয়ক। তো আমি জনসাধাৰণে শাস্তি দিম। তো সেইকাৰণে ভিডিঅ'টো আপোনালোক বনাই দিলোঁ। তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। তো ভিডিঅ'টোৰ জৰিয়তে যাতে কিবা এটা আমি কৰিব পাৰোঁ, তো যাতে দোষীক অকণ শাস্তি দিব পাৰোঁ। তো সেইকাৰণে ভিডিঅ'টো বনালোঁ। তো ভিডিঅ'টো যে কিবা ভাল পায়, তো আজি তাতে যাতে কৈ থৈ দিওঁ, মোৰ ভিডিঅ'ত আজি নতুনকৈ যুৱৰাজ আহিছে। তো যুৱৰাজৰ কথাখিনি ভালকৈ বুজাই দিলে আপোনালোক হয়তো। তো থেংক ইউ। আজি ভিডিঅ'টো জয় জুবিন দা বুলি কৈ ষ্টাৰ্ট কৰিছোঁ। জয় জুবিন দা বুলি কৈ আমি সামৰণি মাৰিছোঁ। জয় জুবিন দা।